Hello friends, welcome back to my YouTube channel. My YouTube channel আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি মই বনাম মটৰ পনীৰ তো তাকে ভাবিলে আপোনালোকক দেখাও তো বৰ্তমান এতিয়া মই ধুনিয়াকৈ পিয়াজটো ফ্ৰাই কৰি লম তো ইয়া দেখিছে ধুনিয়াকৈ ফ্ৰেছ মানে পিয়াজখিনি ধুনিয়াকৈ ভাজি ল'ব লাগিব মই দেখাই আছো চাই থাকিব বাৰু আপোনালোক আৰু ইয়া দেখিব পাইছে পিয়াজখিনি ফ্ৰাই কৰা হৈ গ'ল এতিয়া মই পনীৰখিনি জাষ্ট হালকা অলপ ভাজি ল'ম পনীৰখিনি বেছি ভাজিব নালাগে অকণমান ভাজি ল'ম আৰু ইফালে মই আটাটো ধুনিয়াকৈ গৰম পানীৰে মাৰি পেলাই থৈ দিছো আৰু এতিয়া বাকিখিনি কাম কৰো আৰু এতিয়া মই নেক্সট ধুনিয়াকৈ যিখিনি পেষ্ট বনাই লোৱা পেষ্টখিনি ধুনিয়াকৈ ভাজিম ইয়াতে আছে দিয়া হৈছে বিলাহী শুকান জলকীয়া আৰু ভাজি থোৱা পিয়াজখিনি আদা নহৰু ধুনিয়াকৈ পেষ্ট কৰি লৈ ভাজিছো লো ফ্লেমত ধুনিয়াকৈ ভাজিব লাগিব এইখিনি আৰু এতিয়া মই পনীৰখিনি ধুনিয়াকৈ মিক্স কৰি লৈছো আৰু ইয়াৰ কালাৰটো দেখিব পাইছো কিমান ধুনীয়া এটা য়েল্লো কালাৰ আহিছে দেখিব পাইছো আৰু এটা লাষ্ট মটৰ এড কৰিব আছে আৰু এয়া কেঁচা মটৰখিনি মই অকণমান পানীত উতলাই লৈ পেলাই এনেকৈ উতলা পানীখিনিতে থৈ দিছিলোঁ পানীখিনি পেলাই দিলে যিহেতু মটৰবিলাক ফুলি যায় মানে মই গৰম পানীখিনিতে থৈ দিছিলোঁ এতিয়া মই ধুনীয়াকৈ মটৰখিনি মিক্স কৰি ল'লোঁ দেখিব পাইছোঁ আৰু ইয়াৰ কালাৰটো যে সঁচাকৈ বহুত ধুনীয়া হৈছে আৰু খাবলৈকে বহুত টেষ্টি আৰু যি নহওক আপোনালোকে এনেকৈ বনাই খাই পাইছেনে জনাবচোন বাৰু আৰু এনেকৈ যদি বনাই খোৱা নাই আপোনালোকে খাবচোন খাবলৈ বহুতে টেষ্টি আৰু যিহেতু আমি এইটো ৰুটিৰ লগত খাম পনীৰ তৰকাৰী সেইটো কাৰণে ইফালে মই ৰুটি বনাই আছোঁ এইটো পনীৰ তৰকাৰী হৈ গ'ল এতিয়া ৰুটি বনাই আছোঁ ৰুটি বনোৱা হ'লে আৰু আমি খাম আৰু ধুনীয়াকৈ টেষ্টিকৈ এইখিনি আৰু আজিলৈকে আৰু মোৰ পনীৰ তৰকাৰীৰ ফাইনেল লুকটো দেখিব পাইছে ইমান ধুনীয়া য়াম্মি এটা কালাৰ আহিছে আৰু খাবলৈ ইমান ধুনীয়া টেষ্টি হৈছে তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব এইখিনি আৰু আগলৈকে যদি যিমান পাৰোঁ আপোনালোকক নতুন নতুন ভিডিঅ' দেখাবলৈ ট্ৰাই কৰিম বাৰু ৰ'ব মই আপোনালোকক এতিয়া বৰ্তমান খাই পেলাই জনাই আছোঁ কেনেকুৱা হৈছে এয়া তাৰ আগতে আপোনালোকক দেখাই লৈছোঁ খোৱাৰ আগতে আৰু এয়া মই খাইছোঁ কেনেকুৱা হৈছে জনাই আছোঁ বাৰু টেষ্টি হৈছে সঁচাকৈ বহুত ধুনীয়া হৈছে এটা মানে স্পাইচি টেষ্ট